Guys, welcome back to my YouTube channel Joyন্ত Fitness and Vlogs. তো আপোনালোকৰ ফালে এতিয়া কেনেকৈ বতৰ চলি আছে গম নাপাব, কিন্তু আমাৰ ফালে বহুতে বেয়া। ৰাতিপুৱা 5 বজাতে উঠিছিলোঁ মই জিম যাম বুলি, কিন্তু মানে জিম যোৱা নহ'ল আৰু বতৰৰ কাৰণে। মানে এতিয়া বাজিছে প্ৰায় 1টাই বাজিল, এতিয়ালৈকে বৰষুণে দি আছিল। এতিয়া এৰিছে বাৰু, মানে 5 মিনিট আগত এৰিছে, কিন্তু বৰষুণ দিয়ে আছিল। তো আপোনালোকৰ ফালে কেনেকুৱা মানে বতৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন, ভালনে বেয়া। তো আহোঁ আজি এটা মেইন কথা লৈ, মানে এটা বিশেষ কথা লৈ। মানে আগতে আপোনালোকক ক'ম বুলি ভাবিছিলোঁ, কিন্তু কথাটো কোৱা হোৱা নাছিল। আপোনালোকে থাম্বনেল টাইটেল চাই নিশ্চয় গমে পাইছে কিহৰ কথা ক'ম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ দিয়ক। আৰু কেমেৰাটোৰ আজি কিবা হ'ল গাইছ, মানে মুখখন অলপ বেকা বেকা যেন আহি আছে। মানে মই দেখি আছোঁ আৰু আপোনালোকে ভাবিছে নে গম নাপাব, মুখখন অলপ বেকা বেকা যেন আছে। এইবিলাক কিবা উঠিছে, এইবিলাক ইগন'ৰ কৰক। আৰু পিকচাৰটো মানে অকল বেকা বেকা হৈ আছিল। কথাটো হৈছে এইটোৱে গাইছ, যে এইটো চোলা মানে ইণ্ডিয়ান আৰ্মিৰ কামাণ্ডোৰ চোলাটো, মানে এইটো চোলা মই কিয় পিন্ধো সেইটো মানে বহুতে সোধে। আৰু লগৰ ল'ৰাসকলে বা ৰাস্তাত কোনোবাই আৰু অচিনাকি মানুহে লগ পালে সোধে আৰু মানে ভিডিঅ' চিডিঅ' চালি, বোলে তই চব ভিডিঅ'তে সেইটো চোলা কিয় পিন্ধ, তোৰ বেলেগ চোলা নাই নেকি ভিডিঅ' বনাবলৈ, এইবিলাক সোধে। আৰু তো আজি আপোনালোকক সকলোকে কৈ দিছোঁ আৰু সুধি থাকিব নলগাকৈ, যে এইটো চোলা কিয় পিন্ধো। ইয়াৰ এটা কাৰণ আছে। কাৰণটো হ'ল কি, মই ইণ্ডিয়ান আৰ্মিক মানে বহুত ভাল পাওঁ, ৰেচপেক্ট কৰোঁ। এইটো চোলা পিন্ধিলে মানে এটা বেলেগ ফিল পাওঁ, ভাল লাগে। আৰু অকল চোলাটো বুলিয়ে নহয়, মানে মই টুপি, জোতা আৰু লংপেণ্ট চংপেণ্ট এইবিলাক সকলোবোৰ মানে পিন্ধি ভাল পাওঁ। ইণ্ডিয়ান আৰ্মিৰ ড্ৰেছবোৰ তাৰমানে মোৰো জইন কৰাৰ বহুত ইচ্ছা আছে, কিন্তু এতিয়ালৈকে বাৰু ছাকচেছ হোৱা নাই। তো আপোনালোকে আশীৰ্বাদ কৰক যাতে এদিন ছাকচেছ হ'ব পাৰোঁ। মোৰ এতিয়া বৰ্তমান 19 ইয়াৰ্ছ চলি আছে। তো 2 বছৰ আছে আৰু 20 ইয়াৰ্ছ 21লৈকে থাকে আৰ্মিৰ ভৰ্তি। তো এতিয়া মোৰ হৈছে 19 বছৰ আৰু 2 বছৰ আছে মোৰ হাতত। চেষ্টা কৰি থাকিম তেতিয়ালৈকে। আপোনালোকে খালিকৈ আশীৰ্বাদ কৰি থাকিব যাতে ছাকচেছ হ'ব পাৰোঁ মই। আৰু গাইছ, আপোনালোকে যদি ইণ্ডিয়ান আৰ্মিক সঁচাকৈ ভাল পায়, মানে ইণ্ডিয়ান আৰ্মি বহুত ডাঙৰ ফেন হয়, তেনেহ'লে লিখি দিয়ক কমেণ্টত জয় হিন্দ, জয় ভাৰত, ইণ্ডিয়ান আৰ্মি জয় হিন্দ, এনেকৈ লিখি দিয়ক কমেণ্টত। আৰু আজিলৈকে তেনেহ'লে ভিডিঅ'টো শেষ কৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি প্লিজ ঘণ্টা আইকনটো প্লে কৰি দিব, যাতে আপোনালোকে সমূহ নটিফিকেশ্যন পাই থাকে সকলো ভিডিঅ'ৰে। তেনেহ'লে আজিলৈকে বাই বাই, জয় অসম, জয় জুবিন দা। আৰু শেষত এবাৰ ইণ্ডিয়ান আৰ্মি জয় হিন্দ, জয় ভাৰত।